পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা দৰ্শক মণ্ডলী জ্যেষ্ঠসকলক সন্মান জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা যুৱক যুৱতীসকল হ'ল মৰমৰ ভাইটি ভণ্টিসকল, সমনীয়াসকল, সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম, চেনেহ আৰু ভালপোৱা যাচিছোঁ। ৰঙালীৰ এই বতৰত অসমীয়াৰ আয়ুস ৰেখা বহাগ বিহু নহয় জানো? বহাগ বিহুৰ বহুত বহুত ওলগ যাচিছোঁ আটাইলৈ, লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। ক'ৰ পৰা আৰম্ভ কৰোঁ আচলতে মই বুজি পোৱা নাই। চাৰিওফালে কেৱল মানুহ আৰু মানুহ, একেবাৰে এইটো মূৰৰ পৰা এইটো মূৰলৈকে মই আচলতে দেখাই নাই। কেৱল মানুহ দেখিছোঁ। বহুত ভাল লাগিছে। নিশা 12 বাজিছে, তথাপিও মানুহৰ ইমান ধৈৰ্য, ইমানখিনি মৰম দেখি আপ্লুত হৈছে আমি আটাই। গতিকে পলম নকৰি আমি সকলোৱে শৃংখলাবদ্ধভাৱে আজি অনুষ্ঠানটি আমি আগবঢ়াই লৈ যাম। প্ৰথম গীতটি আমি গাওঁ পলম নকৰি।